হেল্ল' গাইজ, পিয়াৰ ব্লগৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যাম হুদুঘাটালৈ, মানে তাত এখন আজি ফুলৰ বাগিচা চাবলৈ যাম। তো কি ফুলৰ বাগিচা চাবলৈ যাম, কিয় যাম, তো ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি আহি পালোঁ লোহাৰ দলং, আৰু ইয়াৰ পৰা অলপমান গ'লে গৈ পাম আৰু। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। আৰু ফাইনেলি আমি আহি পালোঁ হুদুঘাটৰ থেমচি বিললৈ। তো এতিয়া বলক বিলখন ভালদৰে চাওঁ। আৰু আজি ইয়াত অহাৰ কাৰণটোতো নিশ্চয় জানেই, আপোনালোকে থাম্বনেইলত দেখিছে আচৰিত শতপথৰ বাগান বুলি দিয়া আছে। আৰু বিভিন্নজনে ফেচবুক হোৱাটছআপত পোষ্টবোৰ শ্বেয়াৰ কৰি আছে। মানে ইয়াত আগতে থেমচি বিলখন আছিল, ইয়াত আছিলে পদুম ফুল, কিন্তু নোহোৱা হৈছিল। আৰু বেছি দিন হোৱা নাই, 3-4 দিনমান হ'ল চাগে, মানে ফুল নাছিল যদিও এদিনতে ফুল হৈ গ'ল। তো আচৰিত ধৰণে ৰাতিৰ ভিতৰতে গোটেই ঠাইডোখৰত ফুলকেইটা ফুল হোৱাৰ বাবে মানুহৰ মাজত অলপমান আচৰিত ঘটনা বুলি ভাবি সকলোৱে চাবলৈ আহি আছে। আৰু ইয়াত ফুল আছিল, কিন্তু মানুহবোৰে প্ৰায় ছিঙি এতিয়ালৈকে নষ্ট কৰি পেলালে। এতিয়া ফুল নাই আৰু ফুলৰ কলিবোৰ আছে। তো এদিনতে যিহেতু ফুলবোৰ হ'ল, সেয়ে আমিও চাবলৈ আহিলোঁ ইয়ালৈ। আৰু আগদিনা এনেদৰে ফুলবোৰ ফুলি আছিল, কিন্তু এতিয়া প্ৰায় সকলোবোৰ ফুলে মানুহবোৰে ছিঙি পেলালে। এতিয়া ফুল নাই আৰু তাত কলিবোৰে আছে। তো হুদুঘাটাত এদিনৰ ভিতৰতে হোৱা শতপথৰ বাগানৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে পিয়াৰ ব্লগ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে